বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে সক্ষম হয় আৰু দুগৰাকী ছাত্ৰই সকলোকে মই এটা ভিডিঅ'লৈ আপোনাক জনাইছোঁ পুনৰবাৰ স্বাগতম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰ খবৰ ভাল। আজি হৈছে আমাৰ কলেজৰ ফ্ৰেছাৰ্ছ আৰু ছিংগাৰ আছে, গীতাঞ্জলি আছে। চ' আপোনালোকক দেখুৱাই থাকিম। মই এতিয়া ৰেডি ওলাইছোঁ। 11টা বাজিলে এতিয়া। মই যাম 11:30। চ' চাই থাকে ভিডিঅ'টো। এতিয়া মই চাহটো খাই লওঁ, খাই লৈ পেলাই লগ পাই আছোঁ। ৰুটি আৰু মাংস মই খাই লওঁ তেনেকৈ চাই থাকিম। অতিথিসকলক সম্বৰ্ধনা ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠানৰ আংশিক অংশ সমাপ্ত হ'ল। আমাৰ পঞ্চমীয়া অঞ্চলৰ এই সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় আহি আছে। আমাৰ সম্বৰ্ধনা অনুষ্ঠান পিছৰ পৰ্যায়ক্ৰমে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া,
এই মহাবিদ্যালয়ৰে অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ভাৰৱতী ডাঙৰীয়া, শ্ৰী বিধায়ক ডাঙৰীয়া আহি পাইছে, তেখেতকো মই অভিনন্দন জনাইছোঁ। তেখেত আমাৰ মাজত আহি পাইছে। আৰু ছাত্ৰ ছাত্ৰীসকলক এই চেগতে মই ক'ব খুজিছোঁ, মই ইয়াৰ আগতে এটা কথা কৈছিলোঁ যে তোমালোক এতিয়া কিন্তু এজন দায়িত্বশীল নাগৰিক। ইয়াতে কিন্তু তোমালোকে স্কুলৰ দৰে চাইকেলেৰে যাত্ৰা আৰম্ভ কৰি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে সক্ষম হয়। আৰু দুগৰাকী ছাত্ৰই আমাৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱক আৰু মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাস ছাৰে তেওঁলোক দুয়োগৰাকীকে এই সম্বৰ্ধনা আগবঢ়াব। ছাত্ৰ দুগৰাকী হৈছে দীপজ্যোতি দাস আৰু সুমিত কলিতা। দুয়োকে আমি আহিবৰ বাবে আহ্বান জনাইছোঁ। সুমিত কলিতা তেওঁলোকৰ এই যাত্ৰা আমাৰ মিৰ্জাৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ আছিল আৰু তেওঁলোকৰ পূৰ্বৰ তেওঁলোকক সময় দিছিল 15 দিনৰ ভিতৰত এই যাত্ৰা সমাপন কৰিব লাগিব। কিন্তু তেওঁলোকে 13 দিন 16 ঘণ্টাৰ ভিতৰত এই যাত্ৰা সামৰণি মাৰিছিল, সফল যাত্ৰাৰ সামৰণি মাৰিছিল। মোৰ তেওঁলোকে অসমৰ পৰা মিৰ্জাৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ 1572 কিলোমিটাৰ 13 দিন 16 ঘণ্টাৰ ভিতৰত এই যাত্ৰাৰ সফল সামৰণি মাৰিছিল। তেওঁলোকে ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডৰ উপৰিও আৰু দুটা ৰেকৰ্ড কৰিছিল। সেই দুটা ৰেকৰ্ড হৈছে ইণ্ডিয়া প্ৰাউড বুক অফ ৰেকৰ্ড, প্ৰাইড অফ ইণ্ডিয়া এৱাৰ্ড। এই তিনিটা ৰেকৰ্ড তেওঁলোকে কৰিছিল আৰু এই তিনিটা ৰেকৰ্ড কৰাৰ বাবে আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা পৰিয়ালৰ হৈ আমাৰ সন্মানীয় অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাস ছাৰে দুয়োকে এই সম্বৰ্ধনা প্ৰদান কৰিব। দুয়োগৰাকী ছাত্ৰক আমি এয়া দীপজ্যোতি দাস, তেওঁ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ, লগতে ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সংগঠক। সুমিত কলিতা দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ, লগতে ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱক।
যথেষ্ট বিখ্যাত অসমৰ এখন
শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া আমি স্প্ৰাইট পটেটো খাই লওঁ। তেন্তে আজি ভিডিঅ'টো ইমানতে